নিঃশব্দ প্ৰেমৰ আঁৰত থাকে এক নতুন ৰূপৰ কাহিনী। কি আচৰিত নহয়নে? প্ৰেম নামৰ শব্দটো শুনিবলৈ ভয় কৰা মানুহজনে আজি নিঃশব্দ প্ৰেমৰ সংজ্ঞা বিচাৰি হাবাথুৰি খাইছে। পুৱাৰ বেলিটো ওলাই একো শব্দ নোহোৱাকৈ, আবেলিৰ বেলিটো আন্ধাৰ নমায় একো শব্দ নোহোৱাকৈ। কি আচৰিত নহয়নে? কিছুমান কাম একো শব্দ নোহোৱাকৈ সম্পূৰ্ণ হয়। সেইদৰে মানুহৰ জীৱনটো শব্দবিহীন প্ৰেম হ'ব পাৰে জানো? এই প্ৰশ্ন সদায় প্ৰশ্ন হৈ ৰ'ব। এই নিঃশব্দ প্ৰেমে নতুন ৰূপ ল'ব, মোৰো সৰু পৃথিৱীখনৰ সকলো সলনি কৰি তুলিব। প্ৰেম কি? প্ৰেম সকলোৱে উপভোগ কৰিছে। প্ৰেমৰ অন্য এক নাম দিছে সম্পৰ্ক। প্ৰেম আৰম্ভণিৰ পৰা শেষলৈকে সকলোৱে অন্য ধৰণে নাম দিয়ে। কিছুমানে যদি কয় প্ৰেম প্ৰতাৰণা, বিশ্বাসঘাতকতা, কিন্তু মোৰ প্ৰেমত এনে কোনো নাম জন্ম ল'ব নোৱাৰে। মোৰে আৰম্ভণি কেনেকৈ হ'ল তাকো নিঃশব্দ। এই নিঃশব্দ প্ৰেমৰ শেষ পৃষ্ঠা মই কেতিয়াও লিখিব নোখোজোঁ। অনুভূতি প্ৰেমৰ কাহিনীয়ে অন্য এক ৰূপ ধাৰণ কৰে। মানুহে সকলো ধৰণে প্ৰেম উপভোগ কৰিছে। ভালপোৱা আৰম্ভণিৰ পৰা শেষ সামৰণিও হৈছে। কিন্তু আচৰিত ধৰণে এই নিঃশব্দ প্ৰেমৰ কাহিনী আঁৰত থকা মূল ৰহস্য, শেষ পৃষ্ঠা নোহোৱা কাহিনী সকলোৱে ভাবিছে চাগে। শেষ পৃষ্ঠা নোহোৱা নিঃশব্দ প্ৰেম কাহিনী থাকিব পাৰে জানো? এই নিঃশব্দ প্ৰেম অন্য এচাম প্ৰেমিক প্ৰেমিকাই আঁকোৱালি ল'ব জানো? ৰ'ব, ইমান কনফিউজ নহ'ব। এয়া নিঃশব্দ প্ৰেমৰ প্ৰথম পৃষ্ঠাহে। প্ৰেমে নতুন এক ৰূপ ল'ব। সকলোৱে এই প্ৰেম উপভোগ কৰিব পাৰিব, বুজিব পাৰিব। কষ্ট হ'ব বুজিবলৈ, দিন লাগিব, কিন্তু ই কেতিয়া সামৰণিৰ নাম নলয়। ই চিৰস্থায়ী হ'ব। আধৰুৱা সম্পৰ্কবোৰ নতুন বসন্ত মাহৰ দৰে নতুন হৈ উঠিব। নতুন সপোনেৰে সম্পৰ্কবোৰ সাৰ পাব। আধাতে ভাঙি যোৱা সম্পৰ্কবোৰে নতুন এক নাম দিব। সেই প্ৰেমিক প্ৰেমিকাই সম্পৰ্কৰ নামত লিখা শেষ পৃষ্ঠা সামৰি নতুনকৈ লিখিব প্ৰেমৰ নতুন কবিতা। মই আনিছোঁ আপোনালোকৰ মাজলৈ প্ৰেমৰ অন্য এক নাম, নিঃশব্দ প্ৰেম। কিন্তু হাতত গোলাপ লৈ আঁঠুকাৰি ভালপোৱাৰ প্ৰতিশ্ৰুতি দিয়া, ইটছ নট পচিবল টু মাই চাইড। মোৰ ভালপোৱা একদম অন্যতম।